Welcome to my channel বিদেশত আপোন মানুহ আজি মানে মোৰ চেনেলটোৰ নামটো চেঞ্জ কৰি দিয়া হ'ল কাৰণ মই বাহিৰতে বেছিভাগ ঘিলামৰা ল'ৰাজন লগ কৰিবলৈ পাইপৱালে গৈ আছো তো বলক আজি ভিডিওটো আৰম্ভ কৰিয়ে দিওঁ বন্ধুসকল যাক মোক লগ কৰিবলৈ আহিছিলো পাইপৰা জেগা লখিমপুৰ ঘিলামৰা ইয়াতে মানে বেলেগ জেগাত আছে মই লগ কৰিবলৈ আহিলো আজি বাছত আহিলো বাছত কিন্তু বহুত আমনিদায়ক মানে এটা যাত্ৰা আৰম্ভ কৰিলো বিদেশত আপোন মানুহ এই চেনেলটো সাবস্ক্ৰাইব কৰি দিব কাৰণ মানুহটো বহুত চেষ্টা কৰি আছে তেওঁ আজি মোক লগ কৰিব আহিছিলে সানডে হয় লগতে অলপ পাৰ্টি কৰিলো পাৰ্টি কৰা মাত্ৰ মানে অলপ ফূৰ্তিও কৰা হৈছে তেওঁ শ্বেয়াৰ কৰি দিব কাৰণ চাওক মানুহে ছাকচেছ হ'বৰ কাৰণে এদিন দুদিন নহয় বহুত সময় লাগে ছাকচেছ হ'ব কিন্তু মেইন কথা ন ছাকচেছ হ'ব কিন্তু হেল্থ আপোনালোকৰ সহায় লাগে আৰু অনুভূতিয়ে লাগে এইটো সদায় থাকিব লাগে লগত মৰম দি আগুৱাই নিব তাৰে কামনা কৰিলোঁ হয় এজন মৃদু কিবা এষাৰ কথা ক'ব নমস্কাৰ বন্ধু হেল্ল' চব জীৱনত যে বহুত কষ্ট কৰিব লাগে মানে বাহিৰত আহি কাৰণটো হ'ল মানুহে যাব নপঢ়ি নুশুনি যে মানুহ বহুত কাম কৰিব পৰা হয় কাৰণ কষ্ট মোৰ মানুহে মানুহ এজন যে নপঢ়িলে নুহিলে যে বেয়া হ'ব নোৱাৰি কাৰণ তেওঁ যে বহুত অনুভূতি আহে মানুহে যে নপঢ়া নুশুনিকে যে বহুত কাম কৰিব সেইটো কথা নহয় কাৰণ আমাৰো এটি যে অনুভূতি আছে সেইটো চবেই গম পাব পাৰি কাৰণ যে আমি যে বাহিৰত আছোঁ বুলি যে আমি বহুত টকা ঘটিব পাৰোঁ সেইটো কথা নাই আমিও যে দিন হাজিৰা কৰোঁ আমি যে কষ্ট কৰোঁ কাৰণ কষ্ট মূল বুজি পাওঁ নপঢ়া নুশুনাকৈ মানে বহুত কাম কৰিব পাৰি কিন্তু মানুহে ভাবে যে পঢ়া শুনা কৰিলেহে বহুত কাম কৰিব পাৰি আৰু লগতে পূজাৰ বতৰ পূজাও গুচি গ'ল কিন্তু বহুত মানে দুৰ্ঘটনা আৰু কিছুমান ঘটনাই মানে আমাক মৰ্মাহত কৰিলে আমাৰ অন্তৰখন চুই গ'ল পূজা নাপালোঁ কিন্তু আমাৰ ইয়াত আমি লগৰবিলাকক লগ কৰি যে আমি পূজা এনজয় কৰোঁ এনেকুৱা মানে ইয়াত যে পূজা বুলি ক'লে আৰু বিহু বুলি ক'লে কোনো ছিষ্টেম নাই কোনো নাপাতে মানে এনেকুৱা মানে চব মুছলমান এৰিয়া হয় মানে ইয়াত অকল মেইন মুছলমানৰ এৰিয়া মানে আমি পূজা মানে এনেকুৱা পাতোঁ মানে আমাৰ লগৰবোৰ আৰু যোনবোৰ লগৰ কোম্পানীত থাকে মানে আৰু কোম্পানী বেলেগ ষ্টেটত থাকে ন সেইবিলাকক লগ কৰি আমি পূজা পতা হয় মানে এনেকুৱা ছিষ্টেম মানে ইয়াত পূজা ছিষ্টেম বুলি কোনো কথা নাই মানে আমি পূজা পাতোঁ মানে আমি কিনে চব লগৰ লগ হৈ মানে এটা একদম বঢ়িয়াকৈ পাৰ্টি কৰোঁ মানে তাকে আমি পূজা বুলি ভাবোঁ মানে সেইটোৱে আৰু আমাৰ ডেকা লোৱা কি আৰু হে পূজা মানে আৰু মাল $15 ৱাও এয়া কেৰেলা বিজনেছ অসমৰ ল'ৰা এজনে ভাল বিজনেছ কৰি আছে পাণ দোকান দি কাৰণ ইয়াত এজন চাকৰিয়ালা আৰু ইমান টকা ঘটিব নোৱাৰে এইজন অসমৰ ল'ৰা হয় তেওঁৰ নাম তোমাৰ নামটো কি আছিলে ভাইটি নামটো কৈ দিয়া ভাইটি মকবুল হুছেইন হ্যাঁ ভাইটি গগল হুছেইন অঁ ঠিক আছে বন্ধুসকল মুখত ভৰাইলোঁ পাণ এখন মিঠা পাণ জৰ্দা পাণ নহয় দেই জৰ্দা পাণ নাখাওঁ কম অলপ আমি যাওঁ তাত গৈ কি দেখা পাওঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম কিন্তু বাহিৰৰ দেশ মানে কেৰেলা বন্ধুসকল আমি আহি পাই গ'লোঁ সেই যিটো মানে আমি প্লেচত আহি আছিলোঁ এইটো হৈছে মৈত্ৰীপাৰা এৰ্ণাকুলম ডিষ্ট্ৰিক্ট মৈত্ৰীপাৰা হয় ইয়াত সকলো ধৰণৰ মূৰ্তি মানে পোৱা যায় আপোনালোকে দেখিবলৈ পাইছে প্ৰথমৰ পৰা আপোনালোকক দেখাইছোঁ
হৰিণা বাঘ হাতী পোৱালি মানুহ আৰু ইয়াত সকলো ধৰণৰ বস্তু পোৱা যায়। হ'ব এইটো ভিডিঅ' কাটিং কৰিম আপোনালোকৰ এফালৰ পৰা মানে সকলো বস্তু দেখাবলৈ চেষ্টা কৰিম। এইখন হৈছে মেইন গেট। মেইন গেটৰ পৰা আমি আহিলোঁ। নিজে আৰ্ট কৰাৰ বস্তু দেখা পালোঁ, বহুত ভাল লাগিল। আজি এই বিদেশত মানুহ আপোনাৰ হয়, তেওঁ আজি মোক লগ কৰিব আহিছিলে। তেওঁ কৈছে যে তুমিয়ে আজি ব্লগটো বনোৱা, আজি বনাই দিলোঁ। তেওঁ আজি বহুত সুখী হৈছে মোৰ লগ পাই, কাৰণ তেওঁৰ লগত মোৰ আজি 5 বছৰ লগ কৰা হয়। তেওঁক আজি ভাল লাগিছে লগ পাই। এৰিয়া হয় মোৰ যিটো এৰিয়া চেনেহীটো আজি দেখাইটো মোৰ ভাল লাগিছে। চাওক চেনেহীটো আজি মোক দেখাই দিছোঁ। এইটো আৰু কিবা যদি কোৱাত অলপ ভুল হয় ক্ষমা কৰি। मजा आया और मैं ये जो मजा है हिंदुस्तान के हर व्यक्ति को देना चाहता हूँ। कारण फार्स्ट ब्लग है আমি সাকসেস মানুহ যেতিয়া সাকসেস হয় ন তেতিয়া টাইম লাগে, মানে ঘপককৈ মানুহ সাকসেস হ'বলৈ বহুত টাইম লাগে। আপোনালোকে চাই কেনেকুৱা পালে মোক জনাব, লাইক কৰিব, ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। এই বন্ধুসকল নমস্কাৰ। এই মানে লগৰজনে বহুত চেষ্টা কৰি আছে, তেওঁক অলপ হেল্প কৰি দিব, কাৰণ তেওঁ যে সাকসেস তেওঁ বুলিয়ে নহয়, মানুহে বোলো সাকসেস কৰিবলৈ বহুত দিন লাগে, কাৰণ এদিন হ'লেও সাকসেস হ'ব ন। তেওঁ সাকসেস কৰাটোহে মেইন, কিন্তু আপোনালোকৰ মেইন বন্ধুসকলৰ মেইন সময় লাগে আৰু তেওঁলোকৰ সহায় লাগে। এই বন্ধুসকল মই ৰাতিপুৱা 10টা বজাত উঠি তাৰপিছত পইচা পাতিটো পোৱাই নাই। পইচা পাতি চেলুনত গৈ চুলিখিনি কাটি মেলি আৰু গা পা ধুই নিজে ফেচ ৱাছ হৈ লৈ তাৰপিছত ওলালোঁ।
পাই পৰিলোঁ আৰু মোৰ মানে আগৰ পুৰণা বন্ধুজন আছিলে তাক লগ কৰিব মানে হ'ল আজি মোৰ বন্ধু আহিছে বন্ধু আজি মোৰ বহুত ভাল লাগিছে আজি মোৰ মৌদিৰ পৰা আহিছে কেৰেলা মৌদিৰ পৰা এৰ্ণাকুলাম ডিষ্ট্ৰিক্ট মৌদিৰ পৰা আহিছে আজি জেগাবোৰ দেখি এনেকুৱা ভাল লাগিছে ন আজি বন্ধুক আজি 5 বছৰ কি মোৰ এদিনো লগ পোৱা যেন লাগিছে এই বন্ধুজনক ছাপোৰ্ট কৰিব ট্ৰাই কৰিব তেওঁ যিবোৰ তেওঁ ক'লেও ভুল হ'ব পাৰে ন সেইবোৰ ধৰি লাভ নাই কাৰণ তেওঁ ছাকচেছ হ'ব লাহে লাহে ছাকচেছ হ'ব ষ্টাৰ্ট কৰিছে তেওঁ কাৰণ তেওঁ সাহসিক ভূত আৰু মনোভূত যিটো তেওঁ সাহস লৈ আছে ন সেইটো আপোনালোকক সহায় কৰিব আপোনালোকৰ সহায় মতে চব তেওঁক ছাপোৰ্ট কৰিব তেওঁক সহায় কৰিব তেওঁ বুজিছেনে তেওঁক ছাপোৰ্ট কৰিব আপোনালোকে ছাপোৰ্ট কৰিলে মোৰ সাহস বাঢ়িব হয় কাৰণ মোৰ সাহস একেবাৰে নাই তেওঁক ছাপোৰ্ট কৰিব আৰু শ্বেয়াৰ কৰিব এইটোৱে মানে থেংক ইউ